যেনেকৈ আমাৰ এফালে উপাধ্যায় আছে, এইফালে আছে দেখিছেনে নিজামুদ্দিন আহমেদ, তেখেতে কাৰ্যকৰী মানে সভাপতি। ইমান ডাঙৰ এটা বিষয় যে এটা নামঘৰত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আহি যিহেতু এনেকুৱা ধৰণৰ এটা ইচ্ছাৰে নামঘৰৰ পৰিচালনাৰ ব্যৱস্থাবোৰ লৈছে। বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক বসন্ত আল্টিমেট ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি এটা অন্য ধৰণৰ ভিডিঅ'। আমি আহিছোঁ আজি 51 নং মধুৰিং গ্ৰাণ্ড সাৰ্বজনীন নামঘৰলৈ। আৰু ইয়াত অহা 12, 13 আৰু 14 অক্টোবৰ তাৰিখে শংকৰ জন্ম উৎসৱ উদযাপন কৰিব ওলাইছে। সেই গতিকে আমাৰ নাহলীয়া যিটো অঞ্চল আছে, সেই অঞ্চলৰ ৰাইজৰ 7 ভাগী নামঘৰে শংকৰ জন্ম উৎসৱ উদযাপন কৰিব ওলাইছে। আজি তাৰে লাই খুঁটা স্থাপনৰ এক কাৰ্যসূচী আছিলে, আৰু সেই কাৰ্যসূচীৰ আমি অকণমান সমভাগী হ'বলৈ চেষ্টা কৰিম আৰু তাৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। সমূহ ৰাইজ আহি গোট খাইছে। গৰম যথেষ্ট বেছি, গতিকে ৰাতিপুৱাই মানুহ আহি উপস্থিত হৈছিলে নামঘৰত, আৰু লাই খুঁটা স্থাপনৰ কাৰ্যসূচী হৈ গ'ল। সকলো আহি যিহেতু ধুনীয়াকৈ ইয়াত নামঘৰত গোট খোৱা দেখা পোৱা গৈছে। সাতুভাগী নামঘৰৰ কিছু বিশেষ বিষয়াসকল আহিছে, আৰু স্থানীয় যিটো নামঘৰ, সেই নামঘৰৰ সকলো ব্যক্তি আহি জ্ঞাতি মানুহ সকলো আহি কিনে ইয়াত উপস্থিত হৈছে। আৰু এই কাৰ্যসূচী এক ধুনীয়াকৈ যাতে তেখেতসকলে পৰিচালনা কৰিব পাৰে, 3 দিনীয়া কাৰ্যসূচী যিহেতু লৈছে, তেখেতসকলে সেই পৰিচালনা কৰিব পাৰে সকলোখিনি তেখেতে চেষ্টা কৰিছে। তাৰ কাৰ্যসূচী কিছু আলোচনা চলি আছে। আমি অকণমান সামান্যভাৱে পৰিৱেশবোৰ দেখাম আৰু তেখেতসকলৰ লগত কথা বতৰা পাতিবলৈ চেষ্টা কৰিম। বন্ধুসকল, যিহেতু আমি আজি কাৰ্যসূচীত অহাৰ কথা আপোনালোকক ইতিমধ্যে জনাইছোঁ, আৰু ইয়াৰ লগতে আমি বিষয়ববীয়াসকলকো লগ পাইছোঁ। যিহেতু এই অনুষ্ঠান বহুত ধুনীয়াকৈ তেখেতলোকে আয়োজন কৰিব বিচাৰিছে, আৰু এই আয়োজন কৰিব যিহেতু আপোনালোকৰ তাৰিখকেইটা মই জনালোঁ, 12, 13, 14 অক্টোবৰ। আৰু মই লগ পাইছোঁ এইফালে আমাৰ কাৰ্যকৰী সভাপতি খুৰা, নমস্কাৰ থাকিলে আপোনাক। খুৰা, মই জানিব বিচাৰিম যে আপোনালোকে যিহেতু 7 ভাগী নামঘৰে এই অনুষ্ঠানটো কৰিছে নহয় জানো, নাহলীয়া আঞ্চলিকৰ ফালৰ পৰা, গতিকে আপোনালোকে এই কাৰ্যসূচীত কি কি ৰাখিছে বিশেষভাৱে মানে আকৰ্ষিত? আমি এই কাৰ্যসূচীত প্ৰথম দিনাখন ৰাখিছোঁ, প্ৰথম ভাগী কাৰ্যসূচী হ'ব আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, তাৰপাছতে শোভাযাত্ৰা। শোভাযাত্ৰা কৰি আহাৰ সময় দিয়া হৈছে, আহাৰৰ কাৰণে সময় দিয়া হৈছে। আৰু তাৰপিছত আবেলি ভাগলৈ আমি বৰগীত আৰু এই প্ৰাৰ্থনা প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ, ৰখা হৈছে। তাৰপাছত সন্ধিয়ালৈ আৰু সাংস্কৃতিক অনুষ্ঠান এটাও ৰখা হৈছে। লগতে আপোনালোকে ইয়াক লগত জড়িত ৰাখি এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছে বুলি শুনিছোঁ, নহয় জানো? আৰু সেই চিত্ৰাংকন প্ৰতিযোগিতা আপোনাৰ কোন ঠাইত অনুষ্ঠিত কৰিব? আমি বাপুজী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব চিত্ৰাংকন প্ৰতিযোগিতা। হয়, যদি আপোনালোকে কোনোবাই যদি চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভাবিছে, তেনেহ'লে কণ্টেক্ট নম্বৰ কিছুমান দি দিম, সেই নম্বৰসমূহত আপোনালোকে যোগাযোগ কৰি ল'ব। বাপুজী বিদ্যালয়ত যিহেতু তেখেতসকলে অনুষ্ঠিত কৰিব বুলি কৈছে, 6 তাৰিখে দেওবাৰে পৰিছে চাগে ন, দেওবাৰে এটা পৰিছে। আৰু ইয়াত এটা কথা মন কৰিছোঁ যে আহি কিনে এই নামঘৰৰ বিষয়ববীয়াসকল সাৰ্বজনীন বুলি শব্দ এটা যিহেতু লিখাই আছে, বিভিন্ন ধৰণৰ মানুহেৰে এই নামঘৰ ভাগি তেখেতসকলে জ্ঞাতি মানুহখিনি জড়িত আছে। যেনেকৈ আমাৰ এফালে উপাধ্যায় আছে, এইফালে আছে দেখিছেনে আমাৰ নিজামুদ্দিন আহমেদ, তেখেতে কাৰ্যকৰী মানে সভাপতি। ইমান ডাঙৰ এটা বিষয় যে এটা নামঘৰত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আহি যিহেতু এনেকুৱা ধৰণৰ এটা ইচ্ছাৰে নামঘৰৰ পৰিচালনাৰ ব্যৱস্থাবোৰ লৈছে, আৰু ইমান ইচ্ছাগতভাৱে শুনিছোঁ তেখেতে বোলে প্ৰতিটো কামতে বোলে আগভাগ লৈ ধুনীয়াকৈ গোটেইখিনি পৰিচালনা কৰিব বিচাৰিছে। বহুত ভাল কথা, প্ৰতিটো নামঘৰতে এনেকুৱা মনোভাৱবোৰ থাকিব লাগে। আপোনালোকে কেনেকুৱা অনুভৱ কওক এই কাৰ্যসূচী যিহেতু আপোনালোকে লৈছে 3 দিনীয়া? 3 দিনীয়া কাৰ্যসূচী আমি যিখন লৈছোঁ, আমি বহুতে ভালকৈ অনুষ্ঠানখন পাতি যাম বুলি বহুতে আনন্দিত। তাৰপিছত আমাৰ 6 তাৰিখে আমাৰ আৰ্টছৰ প্ৰতিযোগিতা আছে। তাৰপিছত আমাৰ 12 তাৰিখৰ পৰা এইখন অনুষ্ঠান আমাৰ আৰম্ভ হ'ব। প্ৰথম অনুষ্ঠানখন আমাৰ পতাকা উত্তোলন, 7 ভাগী নামঘৰ সভাপতি সম্পাদকক লৈ পিনে আমাৰ প্ৰথম পতাকা উত্তোলন কৰা হ'ব। তাৰপাছত আমাৰ তাত ভাগৱত ভ্ৰমণ কাৰ্যসূচী আছে। ভাগৱত ভ্ৰমণ কাৰ্যসূচীৰ পাছত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। তাৰপিছত দ্বিতীয় দিনাখন কাৰ্যসূচী আমাৰ আছে দিহানাম প্ৰতিযোগিতা আছে। তেনেকৈ আমাৰ বহুতখিনি প্ৰতিযোগিতা যোগেদি আমি মানে সকলো ৰাইজৰ সহায়তাটো অনুৰোধ কৰিছে। বোলে খুৰা আপোনাৰ নামটো জানিব বিচাৰিম। মই ৰবীন শৰ্মা। খুব সুন্দৰ অনুষ্ঠান এটা হ'বলৈ ওলাইছে, আৰু যোৱা 2017 চনত হৈছিল ইয়াত, আৰু মই আশা ৰাখিছোঁ এই বছৰো, যোৱা বছৰ খুব ধুনীয়াকৈ হৈছিল, এই বছৰো ধুনীয়াকৈ হ'ব। আচলতে আমাৰ ইয়াত বিভিন্ন
ধৰ্ম সম্প্ৰদায় যেনেকৈ মোৰ লগতে আমাৰ আছে তেনেকৈ এই গঠিত ঠাই আৰু এটা সময়ত নিশ্চয় জংঘলেৰে আৱৰি আছিল আৰু এইখিনি সময় আমি সৰু থাকোঁতে আমি পাইছোঁ হয়তো এনেকুৱা আছিল ইয়াত বাঘ হাতী আমি নিজে ওলোৱা দেখিছোঁ গোহালিৰ পৰা গৰু এনেকৈ দাঙি লৈ যোৱা দেখিছোঁ সেইখিনি আমাৰ মনত আছে টিং বজাই আমি বাঘক খেদিছোঁ তেওঁলোক পিছত আহিছে ইয়াত মুকলি হ'ল এতিয়া ধুনীয়া এটা হেৰি হ'ল আৰু আপোনালোকেও এনেকৈ আহি আমাক সহযোগ দিছে আপোনালোকলৈ ধন্যবাদ থাকিল আৰু আমাৰ যি 3দিনীয়া কাৰ্যসূচী আৰু ইতিমধ্যে এখেতে ক'লে উপাধ্যায় বা আমাৰ সভাপতি মহোদয় গতিকে সেইমতে আমি কৰি যাম। নিদামুল আহমেদ দা তেখেতক মই কম যিহেতু আপোনাৰ নামঘৰ অনুষ্ঠান তাত আহিছে কেনেকুৱা অনুভৱ যে আমি এই ধৰ্ম বিশেষকৈ একো বিভেদ নাৰাখি কিনে আমি যে আগবাঢ়ি আহিছোঁ আপুনি কি ক'ব এই বিষয়ে? মইতো এইটোৱে কওঁ আমাৰ ইয়াত হাটবাগী নামঘৰ এই শংকৰ চুবুৰীত পতা হৈছে আৰু ইয়াত আমাৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো আহি সকলোৱে সহযোগ কৰে আৰু আমাৰ এই শংকৰ উৎসৱ ভাগি আগবঢ়াই লৈ যাবলৈ আমাৰ হাটবাগী নামঘৰৰ সকলো সহায় সহযোগে আমি এইখিনি সফল ৰূপায়ণ কৰিব পাৰিম বুলি আশা কৰিছোঁ আৰু ইয়াত আমাৰ ওচৰ পাজৰৰ যিবোৰ ভক্তমূল ৰাইজ আছে তেওঁলোকৰ যিবোৰ দান বৰঙণি আগবঢ়ায় তেওঁলোকক আমিও তেওঁলোক সুখী তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়ায়। প্ৰথম আমাৰ ইয়াত 17 চনত হৈছিলে তেতিয়া আমি সেনেকৈ একো কৰিব পৰা নাছিলোঁ থুলমূলকৈ আৰু ল'ৰা ছোৱালী এতিয়া আমি লাহেকৈ তেওঁলোকক সেইখিনি শিকোৱাৰ পৰা লৈ নাগৰা শিকাওঁ আমি টিচাৰ নি পেলাই খোল শিকাওঁ তাৰপিছত আমাৰ এই আইনাম লোৱা বা বৰগীত এইখিনি আমি শিকাওঁ আমাৰ ব্যৱস্থা ল'ৰা ছোৱালীক আমি আমাৰ এই নামঘৰত টকা খৰচ কৰি তেওঁলোকক শিকাওঁ আমি যে ভৱিষ্যত তেওঁলোক কিবা এটা কৰি যাওক বুলি আগলৈ তেওঁলোকে নিজৰ নাম থওঁ আমাৰ গাঁৱৰ নাম থওঁ বুলি সেয়া আৰু এইবাৰ আপোনালোকে যিহেতু ভাওনা সৰু ল'ৰা ছোৱালীৰ মাজতো এটা মানে ভাওনা এখন আয়োজন কৰিছে বুলি ভাওনাখনৰ নামটো কি ৰাখিছে? কুৰ্ম অৱতাৰ আৰু সেয়া নতুনকৈ শিকিছে বুলি শুনিছোঁ ল'ৰা ছোৱালী আৰু শুনামতে তেখেতসকলে বহুত ধুনীয়াকৈ এতিয়ালৈকে বোলে পৰিৱেশন কৰিছে প্ৰেক্টিচ ভালকৈ কৰি আছে ভাবিছোঁ তেখেতসকলে যাতে ধুনীয়াকৈ উপস্থাপন কৰিব পাৰে আমি সহায় সহযোগিতা আগবঢ়াব লাগিব নহয় জানো আৰু এইফালে দাদাও থাকিলে চবকে চাৰ্জ নাই কৰি দিলে আহক আপোনাৰ নামটো জানিব বিচাৰিম? কণপাই দাস ন মানে অনুষ্ঠানটো আছে এই অনুষ্ঠানৰ সম্পাদক তেখেতলোকক চিনাকি কৰি দিলোঁ আমি আৰু অনুষ্ঠানটো যাতে ভালকৈ হৈ যাওক আৰু ইমান ধুনীয়াকৈ আপোনালোকে এটা সাৰ্বজনীন নামঘৰত সকলো ধৰ্মৰ লোকে আহি যে একগোট হৈছে এই অনুষ্ঠানটো পাতিবলৈ চেষ্টা কৰিছে আৰু হাটবাগী নামঘৰ সকলোৱে সহায় সহযোগিতাই যাতে অনুষ্ঠানটো ভালকৈ পৰিচালিত হৈ যায় তাৰে আশাৰে মই ইয়াতেই ব্লগটো সামৰিব বিচাৰিছোঁ আৰু যাতে আপোনালোকে সেইকেইদিন আহি ইয়াত সেৱা ভাগি লয় সকলোলৈ ধন্যবাদ থাকিলে ইয়াতে মই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ।